ভাস্কৰ দা, তুমি ভুল বুজিছা। তুমি আমাক ভুল বুজি তুমি তুমি মোকো নমতা কৈ আছা। মই ইমান বাৰ মাতোতেও তুমি এবাৰো মোক নাই মতা, আৰু সেইবাবে মই তোমাৰ পিছে পিছে আহি ইয়াতেই পালোহি। সেই নৈ পাৰত আহি তুমি জোনাকী বালৈ মনত পেলাইছা নহয়নে বাৰু? তুমি জোনাকী বাক বহুত বেছি ভাল পাইছিলা, মই সকলোবোৰ জানো। তোমালোকে সকলোবোৰ জানিলা বাবেই বলবস্তি মই নথকাৰ সুযোগত জোনাকীক চহৰৰ ল'ৰালৈ বিয়া দি পঠিয়াই দিলা। কিয় এনেকুৱা কৰিলা মোৰ লগত মুনমুনি? কিয়? এনেকুৱা আমি নাই কৰা তোমাৰ লগত। তুমি ভুল বুজিছা, কৈছোৱেইচোন তুমি ভুল বুজিছা। আমি এনেকুৱা কিয় কৰিম তোমাৰ লগত? তুমি যে জোনাকী বাক ভাল পাইছিলা এই কথা জোনাকী বা বিয়া হৈ যোৱাৰ পিছতহে মই গম পাইছো। তাৰ আগলৈকে মই একোৱেই গম পোৱা নাছিলো। কি? তোন, আৰু জোনাকী বায়ে যদি তোমাক সঁচাকৈয়ে ভাল পাইছিল তেন্তে তাই চহৰৰ ল'ৰাটোৰ লগত বিয়া হ'বলৈ মানা কৰিব লাগিছিল। বৰঞ্চ তাইহে সেই চহৰৰ ল'ৰাটোৰ লগত বিয়া হ'বলৈ উত্ৰাউল হৈছিল। মিছা কথা। সেয়া সঁচা হ'ব নোৱাৰে। মোৰ জোনাকীয়ে মোক এনেকৈ প্ৰতাৰণা কৰিব নোৱাৰে। মোৰ জোনাকীয়ে মোক বহুত ভাল পায়। তাই তাই মোক এৰি তাই তাই নাই তাই নাই তাই তাই মোৰ লগত এনেকুৱা কেতিয়াও নকৰে। তাই মোক সঁচা ভাল পায়। তাই মোক এৰি বেলেগৰ লগত বিয়া হোৱাৰ কথা ভাবিবই নোৱাৰে। সেয়া সকলোবোৰ তোমাৰ মা দেউতাৰ ষড়যন্ত্ৰ মুনমুনি। তোমাৰ মা দেউতাই কেনেবাকৈ গম পালে যে জোনাকীয়ে মোক ভাল পায়, আৰু সেইবাবে জোনাকীক ইয়াৰ পৰা পঠিয়াই দিলে। মই নাথাকোতেই জোনাকীক চহৰৰ ল'ৰালৈ বিয়া দি দিলে। কিমান টকাত বিক্ৰী কৰিলে জোনাকীক? কোৱা মুনমুনি। জোনাকীক সেই চহৰীয়া ল'ৰাটোলৈ বিয়া দিয়াৰ বিনিময়ত সেই চহৰীয়া ল'ৰাটোৰ পৰা তোমাৰ মা আৰু পাপাই কিমান টকা ল'লে? মোৰ জোনাকীক কিমান টকাত বিক্ৰী কৰিলে? সেইবোৰ তুমি কি কৈছা? তুমি ভবাৰ দৰে নহয় বুলি মই কৈ আছো নাই। হাজাৰ বাৰ কম যে কথাবোৰ তুমি ভবাৰ দৰে নহয়। তেন্তে কি? মই কোৱাটোৱেই যে জোনাকী বায়ে নিজ ইচ্ছামতে চহৰৰ ল'ৰাজনৰ লগত বিয়া হৈ গৈছে। তাই এবাৰো কাকো নকলে যে তাই তোমাক ভাল পায়। জোনাকী বাৰ বিয়াৰ পিছদিনা মই কথাবোৰ জানিছো, তাকো বৰমাৰ পৰা জানিছো, যিগৰাকী বৰমায়ে বিয়া ফিক্স কৰিছিল। তেওঁ জানিছিল বোলে তোমালোকৰ ঘৰত। কিন্তু তুমি বিশ্বাস কৰা মোক, মই যদি কেনেবাকৈ জানিলোহেঁতেন ময়ে বুজালোহেঁতেন জোনাকী বাক। কিন্তু জোনাকী বায়ে একেবাৰে এবাৰো নকলে তোমাৰ বিষয়ে আমাৰ আগত, মাৰ আগত, পাপাৰ আগত, মোৰ আগত কাকোৱেই নকলে। আগদিনা তাইক চহৰীয়া ল'ৰাজনে চাবলৈ আহিছে, মানে আহিব বুলি গম পাইছে পিছদিনালৈ লাৰু পিঠা বনাই সাজু, আৰু ধুনীয়াকৈ সাজি কাচি আলহীৰ আগত ওলাইছে। আৰু তুমিতো জানাই জোনাকী বা কিমান ধুনীয়া, দেখিলেই সকলোৰে পচন্দ হয়। আৰু চহৰৰ মানুহ ঘৰৰ তাইক পচন্দ হ'ল, বিয়া ফিক্স হ'ল, আৰু সেয়া এসপ্তাহৰ ভিতৰতে বিয়া। মই কিয় বিশ্বাসত ল'ব পৰা নাই কথাবোৰ মুনমুনি? মোৰ জোনাকীয়ে মোক প্ৰতাৰণা কৰিব নোৱাৰে। নাই কৰা মোৰ জোনাকীয়ে মোক প্ৰতাৰণা। তুমি বিশ্বাসত লোৱা নোলোৱা সেইটো তোমাৰ কথা। যেতিয়া জোনাকী বায়ে গম পালে যে সেই ল'ৰাজন ডাঙৰ বিজনেছমেন, বহুত টকা আছে, চহৰীয়া ল'ৰা আৰু ঘৰখনৰ একমাত্ৰ ল'ৰা, তেতিয়াই তাই ক'ব নোৱাৰা হৈ গ'ল আৰু ক'লে সেনেকুৱা এজন ল'ৰাৰ আশাতেই বোলে মই আছিলো। জোনাকী টকাৰ লোভীয়া? জোনাকীয়ে হাই ক্লাছ লাইফ বিচাৰি মোক এৰিলে? মুনমুনি, তুমি কোৱা কথাবোৰ সঁচানে? মই মিছা নাই কোৱা। যদি তোমাৰ মোৰ কথাবোৰ বিশ্বাস হোৱা নাই তেন্তে মোৰ মাক সোধাংগৈ, আৰু তোমাক মই এখন ফটো দেখাবও পাৰো। বিয়াৰ দিনা কিদৰে হাঁহি হাঁহি তাই ফটো তুলিছিল। প্লিজ দেখুওৱা, ফটোখন দেখুওৱা, মই চাই লওঁ। ভাগ্য ভাল, মই যে জোনাকী বাক বলেৰে হাঁহিবলৈ গৈ ফটোখন ক্লিক কৰিছিলো। কি হ'ল? ফটোখন দেখুওৱা মুনমুনি। দেখুৱাম, কিন্তু তাৰ আগতে তুমি মোক এটা কথা কোৱাচোন। তুমি কেনেকৈ গম পালা জোনাকী বাৰ বিয়াৰ কথা? তুমিতো আৰু কেইদিনমান চহৰত থাকিবা বুলি শুনিছিলো, সোনকালে কিয় গুচি আহিলা? সেইদিনা মোৰ চাৰ্টিফিকেট এখনৰ খুবেই প্ৰয়োজন হৈছিল দুদিনৰ পিছলৈ, আৰু মই ভাবিছিলোঁ চাৰ্টিফিকেটখন ঘৰৰ পৰা আনোগৈ আৰু
আৰু মই মোৰ গুড নিউজটো জোনাকীকো দি থৈ আহোঁ যে মোৰ চাকৰি হৈ গ'ল, মই চাকৰিত জইন কৰিম। কিন্তু কিন্তু আহি থাকোঁতে মই আমাৰ গাঁৱৰ চাৰিআলিতে এখন গাড়ী ক্ৰছ কৰিলোঁ। গাড়ীখন ফুলেৰে সজা এখন ধুনীয়া গাড়ী, আৰু গাড়ীখনত কইনাৰ সাজত মই জোনাকীক দেখা পালোঁ গ্লাছৰ বাহিৰৰ পৰা। মই তেতিয়াই আচৰিত হ'লোঁ। তেতিয়াই মোৰ মূৰৰ ওপৰত সৰগ ভাগি পৰাৰ দৰে লাগিলে, আৰু ঘৰত আহি গম পালোঁ যে জোনাকীৰ বিয়া হৈ গ'ল হয়। বৰ দুখজনক। চোৱা তেন্তে ফটোখন হোৱা। সৰু বাইদেউ, আপোনাক ডাঙৰ বাইদেউ আৰু আইতাই বাহিৰলৈ মাতিছে, মানে কিটচেনলৈ। মইতো যাবলৈ ওলাইছিলোঁৱেই। এবাৰ ওলাই গৈছিলোঁ, কিন্তু সকলোবোৰ শুয়ে আছিল, কোনো উঠা নাইকিয়া। তেওঁ ক'লে যে এতিয়াই ঘৰৰ মানুহ নুঠে, সেইবাবেহে। দাদা চাগে এতিয়া বাথৰুমত আছে। তেওঁ গা ধুইছে। তোমাৰ নামটো? কালি মই তোমাক নামটোৱে সুধিবলৈ নহ'লে। তোমাৰ নামটো কি হয়নো? চম্পা। আজি বহুত বছৰ হ'ল মই এইখন ঘৰতে কাম কৰোঁ নহয়, মানে মই ইয়াতেই থাকোঁ। চম্পা, তুমি এইখন ঘৰত থাকা যেতিয়া সেইখন ঘৰৰ সদস্যাই হয়। গতিকে মোৰ ৰুমলৈ সোমাওঁতে, মানে আমাৰ ৰুমলৈ সোমাওঁতে সোমাব পাৰোঁনে বুলি নুসুধিলেও হ'ব, সোমাই আহিবা। হ'লেও দাদা আৰু আপুনি একেটা ৰুমতে আছে, ভাল নালাগে নহয়। তেনেকুৱা সংকোচ কৰিবলগীয়া একো নাই। তুমি তোমাৰ নিজৰ বা ৰুমলৈ আহিছোঁ বুলি ভাবি সোমাই আহিবা। মোক তুমি বৌ বুলিয়ে মাতিবা। তুমি তেখেতক যেতিয়া দাদা বুলি মাতা, মোক বৌ বুলি মাতিবা। বাইদেউ বুলি কিয় মাতিছা? অৱশ্যে বাইদেউ বুলি মাতিছা, মই তোমাক ভণ্টি বুলি ভাবিব লাগে, আৰু মই তোমাক ভণ্টি বুলিয়ে ভাবি লৈছোঁ। কিন্তু এইখন ঘৰত মোৰ সম্বন্ধটো যিহেতু তোমাৰ দাদাৰ দ্বাৰা আৰম্ভ হৈছে, সেয়ে মোক বৌ বুলিয়ে মাতিবা। হ'ব। মোক ডাঙৰ বাইদেৱেও কৈছিলে বৌ বুলি মাতিবলৈ আপোনাক। হয় নেকি? হয়। আপোনাক মই কথা এটা কওঁনে বৌ? কোৱা। আপুনি দেখিবলৈ বহুত ধুনীয়া, বৰ মৰম লগা। আমাৰ গাঁৱৰ মানুহে আপোনাক দেখিলে যে আচৰিত হৈ যাব। আপুনি ইমান ধুনীয়া। আপোনালোকৰ গাঁওখনত মানে আপোনাৰ দৰে ধুনীয়া আৰু কোনোবা আছেনে? কিয় সুধিলা? নহয়, আপোনাৰ দৰে চাগে আৰু ধুনীয়া কোনো নাই। ভগৱানে চাগে আপোনাকহে ইমান ধুনীয়া কৰি সাজিছিলে। ধেত এজনী, কিনো কথাবোৰ কৈছা? আৰু এটা কথা, আপুনি ফুলি কিয় পিন্ধা নাইকিয়া? আইতাই গালি দিব। ফুলি এযোৰ পিন্ধক। হাতত খাৰু ফুলি নাথাকিলে আইতাই খং কৰিব। পাহৰিছিলোঁৱেই মই ফুলি যে পিন্ধা নাই। পিন্ধিম দিয়া। আপুনি বাহিৰলৈ আহক। আজি আপোনাৰ হাতেৰে পাকঘৰত কিবা এটা ৰান্ধিব লাগিব। ঘৰখনৰ বোৱাৰীজনীয়ে আজি প্ৰথম পাকঘৰত সোমোৱা নিয়ম। আইতা আৰু মা, মানে আপোনাৰ শাহুমা আপোনাৰ বাবেই ৰৈ আছে। হয় নেকি? ৰ'বা, মই ফুলিযোৰ পিন্ধি ওলাই গৈছোঁ। ঠিক আছে বৌ, আপুনি আহিব, মই যাওঁ। যোৱা। আইতা, আপুনি মোক মাতিছিলে? হয়। বহা, চোফাতে বহা। হ'ব আইতা, মই বাৰু বহিম। কওকচোন আপুনি? বহিম মানে? শুনা, মই জানো গাঁৱৰ সমাজত কিছুমান নীতি নিয়ম আছে, যেনে শাহুৱেক আৰু শহুৱেকৰ সন্মুখত চোফা বা চকীত নবহা, ওপৰত নবহা, এইবোৰ। আচলতে সেইবোৰ নিয়ম আগৰ দিনতে যি উলিয়াই থৈ গৈছিল সেইদৰেই এতিয়াও চলি আছে গাঁৱলীয়া সমাজবোৰত। কিন্তু ইয়াত তুমি সেইবোৰ নিয়ম মানি নচলিলেও হ'ব। মই হয় বয়সীয়াল, কিন্তু মই এতিয়াও মডাৰ্ণ হৈ থাকিব বিচাৰোঁ। মোৰ ভাৱধাৰাবোৰ আধুনিক। মই নিবিচাৰোঁ যে মই ওপৰত বহিম আৰু মোৰ বোৱাৰী মোৰ ভৰিৰ ওচৰত বহিব। বহা, মোৰ লগত সমানে বহাৰ অধিকাৰ আছে তোমাৰ। বহা। হ'ব আইতা, সেইখিনি হৈ যাব বাৰু। আচলতে এতিয়া মোৰ বহিবলৈ মনহে যোৱা নাই। পিছে মোৰ বোৱাৰী তনয়া, তুমি তোমাৰ বোৱাৰীক শিক্ষা দিছা নাই?
ঘৰখনৰ নীতি নিয়মবোৰৰ বিষয়ে বুজাইছানে নাই? অঁ মা, মই জোনাকীক ক'ব লৈছোঁৱেই, মানে ক'ম বুলি ভাবিছোঁৱেই যে আজি প্ৰথম দিনা পাকঘৰত তাই সোমাব লাগিব আৰু তাই আমাৰ সকলোৰে বাবে কিবা নহয় কিবা এটা তাই পচন্দমতে হ'লেও আমাক ৰান্ধি খুৱাব লাগিব। মই অকল সেইটো নীতি নিয়মৰ কথা কোৱা নাই তনয়া। বাকী যিমানবোৰ নিয়ম নীতি এই ঘৰখনত চলে সেইবোৰৰ কথা কৈছোঁ। মই শিকাম, তাইক ক'ম। আচলতে বিয়াৰ আগতেই তাইক মই কৈছোঁ যে আমাৰ ঘৰৰ পাকঘৰত কেৱল ঘৰৰ সদস্যইহে ভাত ৰান্ধিব পাৰিব। যোগালী বহুত থাকিব, কিন্তু কাম কৰা মানুহৰ হাতে ঘৰৰ মানুহে ভাত ৰান্ধি নাখাওঁ। সেইটো জোনাকী আমাৰ নীতি নিয়ম বুলি নহয়, বা সেইটো মই কিবা ধুতি নীতি ধৰিছোঁ এই বুলিও নহয়। আচলতে ঘৰখনৰ লক্ষ্মীজনীয়ে ঘৰখনৰ সকলোৰে বাবে ভাত সাজ ৰন্ধাটো উপযোগী। ঘৰৰ লক্ষী স্বৰূপটোত ঘৰৰ মহিলাগৰাকীয়ে ভাত ৰন্ধাটোহে যোগ্য। হয়, মই বুজিছোঁ আইতা। আপুনি চিন্তা নকৰিব। মা, আপুনিও চিন্তা নকৰিব। মই যিমান দিন এইখন ঘৰত থাকিম সিমান দিন মই আপোনালোকৰ পচন্দ মতে সকলো নিয়ম নীতি পালন কৰি যাম। যিমান দিন থাকোঁ মানে? সেয়া কি কৈছা তুমি? অঁ জোনাকী, সেয়া কি কৈছা তুমি? যিমান দিন এইখন ঘৰত থাকোঁ মানে? তুমিতো এইখন ঘৰৰ পাৰ্মানেণ্ট সদস্যা হৈ গ'লা এতিয়া। আকৌ যিমান দিন বুলি ক'ব লগাৰ কি কথা আছে? অৱশ্যে দুদিনমান মাৰ ঘৰত থাকিবলৈ যাব পাৰিবা। সেই ঘৰখন তোমাৰ ঘৰ। এই ঘৰখন বেলেগৰ ঘৰ বুলি নাভাবিবা জোনাকী। আৰু এগৰাকী নাৰী যেতিয়া বিয়া হৈ স্বামীৰ নামৰ শিৰত সেন্দুৰ লয়, সেই স্বামীজনৰ লগতে গোটেই জীৱন স্বামীৰ গৃহতেই থাকিব লাগে। তুমি কি আকৌ যিমান দিন থাকোঁ বুলি ক'ব আহিছা? মই এতিয়া কি উত্তৰ দিওঁ? মইতো সেইখন ঘৰত কেইদিনমানৰহে আলহী। মইতো ভাস্কৰৰ ওচৰলৈ গুচি যাম। মই কেনেকৈ কওঁ? জোনাকী, তুমি কিবা ক'ব বিচাৰিছা? কোৱাচোন। জোনাকী, তুমি সকলোবোৰ কথা আমাক খুলি ক'ব পাৰা। কি ক'ব বিচাৰিছা কোৱা? নাই, একো ক'ব বিচৰা নাই। আচলতে আইতা, মই আপোনাক কথা এটা সুধিব পাৰোঁনে? নিশ্চয়। বেয়া নাপাব, আজি প্ৰথম দিনাই মই আপোনাক এনেকুৱা প্ৰশ্ন কৰিম। আচলতে আপুনি ৰঙা ফুটটো ইমান ডাঙৰকৈ কপালত কিয় লৈ আছে? ককাটো মৃত্যু হোৱাৰ বহু বছৰ হ'ল। হিন্দু সমাজৰ মতে স্বামীৰ মৃত্যুৰ পিছত পত্নীয়ে ৰঙা ফুট আৰু শিৰত সেন্দুৰ মচি পেলাব লাগে। কিন্তু ফুটটো স্বামীৰ নামত লোৱা নহয়। ফুটটো সৌন্দৰ্যৰ বাবে লোৱা হয়। শিৰত সেন্দুৰকণহে স্বামীৰ নামত লোৱা হয়। তোমালোকৰ ককায়ে মই ডাঙৰকৈ ৰঙা ফুট লৈ সাজি কাচি থাকিলে বহুত ধুনীয়া দেখিছিল মোক। আৰু সেইবাবে ককাৰ মৃত্যুৰ পিছত ককাৰ নামৰ শিৰত সেন্দুৰ মচি পেলালোঁ যদিও মই সংকল্প ল'লোঁ যে মই মৃত্যুৰ আগদিনালৈকে সেই ৰঙা ফুটটো কেতিয়াও মচি নেপেলাওঁ। সেয়ে ককায়ে ভাল পোৱাৰ দৰেই সাজি কাচি ডাঙৰকৈ ৰঙাৰ ফুট লৈ মই আজিও এইদৰেই আছোঁ আৰু মৃত্যুৰ আগদিনালৈকেও এইদৰেই থাকিম। অঁ, সোধাৰ বাবে বেয়া নাপাব দেই আইতা। সেইটো বেয়া পাবলগীয়া কথাই নহয়। সেইটো সকলোৱে সুধিব। নুসুধিলেও মনত খুন্দিয়াই থাকিব। তুমি সুধি দিলা, ভালেই কৰিলা। হ'ব তেন্তে, এতিয়া কথা পতা বহুত হ'ল। ব'লা জোনাকী, পাকঘৰলৈ ব'লা। কিবা এটা তুমি আজি ৰান্ধিব লাগিব। হ'ব মা। জোনাকী, পায়স বনাব জানা? জানো। যোৱা, আজি তুমি ডালিয়াৰ পায়স বনোৱা। ডালিয়াৰ পায়স খাই বহুত ভাল লাগে। পাৰিবা বনাব? নিশ্চয় পাৰিম আইতা। ঠিক আছে, মই যাওঁ। তনয়া, যোৱা, পাকঘৰৰ প্ৰতিটো বস্তুৰ লগত আমাৰ জোনাকীক চিনাকি কৰি দিয়া। হ'ব বাৰু মা। পিছে মা, আপুনি ডালিয়াৰ পায়স বনাবলৈ ক'লে, কিন্তু আমাৰ ৰিয়ানে ডালিয়াৰ পায়স খাই ভাল নাপায়। এতিয়া তাৰ বাবে আজি খাব লাগিব। আজি মোৰ মুখেৰে এবাৰ যিটো বনাবলৈ ক'লোঁ সেইটোৱে বনিব লাগিব। আৰু আমাৰ ৰিয়ানেও অৰ্থাৎ মোৰ সোণেও আজি নিশ্চয় খাব ডালিয়াৰ পায়স, কাৰণ আজি জোনাকীয়ে বনাব। হ'ব বাৰু মা। বোৱাৰীজনী
ভগৱানে মই বিচৰাৰ ধৰণৰে দিছে যেন অনুভৱ হৈছে। তনয়া মোৰ প্ৰিয় বোৱাৰী, অৰ্থাৎ মোৰ একমাত্ৰ বোৱাৰী। আৰু তনয়াৰ বোৱাৰীজনীও তাই প্ৰিয় হ'ব লাগিব, যিজনী হৈছে তাই একমাত্ৰ বোৱাৰী। আমাৰ ৰৌজিক এতিয়ালৈকে তাই বেট এৰিব হোৱাই নাই নেকি? ঘৰত থাকিলে তাই সেইটোৱে বেয়া পায় যে সোনকালে বেট এৰিব লাগে। কিন্তু গাভৰু ছোৱালী এজনী ইমান দেৰিলৈকে শুই থাকে নেকি? তাই বেলেগ চহৰত বা হোষ্টেলত থাকোঁতে যি কৰে কৰি থাকক, এইখন ঘৰত সোনকালে বেট এৰিব লাগিব। চম্পা, চম্পা। অঁ, গৈছোঁ আইতা। তই মোৰ ওচৰত আহিব নালাগে, তই ৰৌজিক জগাই দে। অঁ হ'ব।